BPF दोलोनि थाखाय मोजां खौरां। दिनै भेरगाव जिल्ला लाइमोन BPF दोलोआ गेवलां जथुमा मेल लानाय जादों। बे गेवलां जथुमा मेलनि गुबै लानाय थांखियानो लाइमोन BPFआ गोहोगोरा माबादि जानांगौ, साननाय हनाया माबादि जानांगौ, लोगोसे रायजोनि गेजेराव थांनानै माबादि हाबा मावनांगौ बेफोरनि सायाव गोथौयै सावरायलायनाय जादों होननानै फोरमायदों। दिनैनि बे गेवलां जथुमा मेल लानाय लाइमोन BPF दोलोनि गेवलां मेलाव बायदि बायदि दोलोनिफ्राय फैनानै आखाइ हमफैदों, जेरै UPPL आरो BJP आरो सानै गाहाय सालायगिरि IT सेलनिफ्रायबो फैनानै आखाइ हमफैदों। BTCनि बारग' डिपुटि स्पिकार नेरसोन बर'आ बेनिखायनो गोजोननायखौ फोरमायदों आरो बेबायदि समावनो BPF दोलोखौ बजबनानै लानो थाखाय माखासे दोलोनिफ्राय आवगायबोदों BPF दोलोनि खामानि मावनो थाखाय आरो बेयावनो बुजिनानै मोनोदि BPF दोलोआ दिनैनि दिनाव BTC ओनसोलाव एबा आसामाव फिसा दोलोब्लाबो गोहोगोरा दोलो हिसाबै सिनायजायो होननानै फोरमायदों। তেখেতসকলৰ উদ্যোগত আজি কাৰ্যনিৰ্বাহ হ'ব আছিল। তাতে সময়ত বুলি ক'ব লাগিব একজন মানে জ্যেষ্ঠসকল আমাৰ দলৰ এখন যোগদান কৰিছে। তেখেতসকলকো মই উষ্ম আদৰণি জনাইছোঁ আপোনালোকৰ সৈতে। আৰু যিখিনি ক'বলগীয়া আমাৰ সন্মানীয় ভেৰগাঁও জিলা ক'লে, তো আজি আমি ইয়াত যুৱ মঞ্চৰ যিখিনি উদ্দেশ্য লক্ষ্য লৈ ফালে আলোচনা কৰিছিলোঁ, আমি আলোচনা কৰিব পাৰিম। আৰু আগন্তুক দিনত কেনেকৈ আমি যুৱ মঞ্চ হিচাপে দলক সক্ৰিয় কৰিবৰ কাৰণে কি পন্থা ল'ব লাগে, কি কাৰ্যসূচী ল'ব লাগে, এই হিচাপত আমি আজি সিদ্ধান্ত লৈ পেলাই কাম কৰিবৰ কাৰণে আমি টঙালি বান্ধিলোঁ বা প্ৰস্তুত হৈছোঁ। আৰু এনেকেই বিভিন্ন ধৰণৰ সঁচাকৈ আমি যুৱ মঞ্চ হিচাপে বিগত সময়বিলাকতো আমি কৰিছিলোঁ, অনাগত দিনত নিশ্চয়কৈ আমি কৰিব পাৰিম বুলি আশা কৰোঁ। তো এইখিনিতে মই ক'ব বিচাৰিছোঁ, কেইদিনমানৰ আগত আমাৰ এই BTC অঞ্চলতে ইমান শান্তি পৰিৱেশ এতিয়াও বৰ্তমানত মানে আমি জীয়াই আছোঁ, চলি আছোঁ, একো মানে তেনেকৈ পৰিৱেশ হোৱা নাই। কিন্তু কেইদিনমানৰ আগত ক'ত লংকা হোজাইৰ পৰা আহি পালে প্ৰাক্তন বিধায়ক শিলাদৈত্য তেখেতে পাছু গাঁৱত না ক'ৰবাত কিবা এটা তেখেতসকলক কিবা এটা কাৰ্যসূচী নিশ্চয়কৈ আছিল চাগে, তাতে BTCক লৈ ফালে এটা মন্তব্য দাঙি ধৰিছে। এই মন্তব্যৰ ক্ষেত্ৰত মানে মই তেওঁৰ এগেইনষ্টকৈ মই ক'ব বিচাৰিছোঁ, তেখেতে আমাৰ BTCৰ কথা নাজানে। তেওঁ ক'ত মানে লংকাৰ মানুহে ক'ত BTCৰ কথা জানে, BTCত ক'ত কি আছে কি নাই, আৰু BTC কেনেকৈ আমি মানে 32,00,000 মানুহে কেনেধৰণৰ আমি চলি আছোঁ ইয়াতে। ভাতৃবোধ বজাই ৰাখি পেলাই BTC সৃষ্টি হোৱাৰ পিছৰ পৰাই আমি অসম চৰকাৰৰ লগত সমভাগী হৈ পেলাই চৰকাৰ বনাই আৰু আমাৰ মানে নিজাববীয়াকৈ মানে 17 বছৰ আমি BPFৰ সময়ত চৰকাৰ বনাই এই 32,00,000 মানুহৰ কাৰণে সৰ্বাংগীন উন্নতিৰ কাৰণে আমি বহুতখিনি কাম কৰিছিলোঁ। সেই অনুপাতে আমাৰ এই অঞ্চলৰ মানে যিখিনি উন্নতি আমি দেখিবলৈ পাওঁ, তো উন্নতিৰ লগতে মানে সমিলভাৱে আমি একত্ৰিতভাৱে আমি ইয়াত শান্তিভাৱে বসবাস কৰি আছোঁ। তাকে আৰু তেখেতে মানে উচতনি দিবৰ কাৰণে সিদিনাখন আহিছে। কিছুদিন পূৰ্বে মই এটা বাইক দিছিলোঁ এই বজৰং দলসকলক মানে লৈ ফালে। তো বজৰং দলৰ উদ্দেশ্য তেনেকৈ ভাল উদ্দেশ্য আছে, তেওঁলোকৰ তেনেকৈ হাতিয়াৰ লৈ পেলাই ক'ৰবাত প্ৰশিক্ষণ দিয়া তেনেকৈ উদ্দেশ্য নাই। কিন্তু ফলস্বৰূপে তেখেতসকলে মংগলদৈত যিটো প্ৰশিক্ষণ কৰি ফালে সৰ্বসাধাৰণ ৰাইজক তেখেতসকলৰ এই পৰিৱেশটো দৃষ্টিগোচৰ কৰিছে, সেইটো দুৰ্ভাগ্যজনক। তাকে লৈ ফালে আমিও মানে বহুখিনি কথা মানে তেখেতসকলক আমি কৈছিলোঁ। সেই কথাকে লৈ ফালে আৰু মানে শিলাদৈত্য মানে ডাঙৰীয়াই আকৌ BTCত আহি পালে তেনেকেই মানে জুই জ্বলা মানে পৰিৱেশ থাকি থকা সময়তে ঘিউ ঢালিবৰ কাৰণে হোৱাৰ নিচিনাৰে আমি দেখিবলৈ পাইছোঁ। কাৰণ এইকেইদিন প্ৰমোদ বড়োৰ নেতৃত্বাধীন চৰকাৰ চলি থকা সময়ত যেনেধৰণৰ আমাৰ উচ্ছেদ অভিযানটো চলি আছে, সেই পৰিৱেশটো লৈয়ে BTCবাসী এতিয়া অশান্তি সৃষ্টি হৈ আছে। নতুনকৈ আৰু নটিচ জাৰি কৰি আছে। সেইবিলাকক খাং কাটিবৰ কাৰণে সমিলভাৱে আমাৰ অসমৰ মানুহে ইয়াতে আহি পেলাই শান্তিটোহে কামনা কৰিব লাগে। তাৰ বিপৰীতে আমি যিসকল ব্যক্তি ইয়াত মানে BTCত প্ৰৱেশ কৰি পেলাই এইবিলাক আবুল তাবুল কথাবিলাকক বকিছে,
মানে তাৰ কাৰণে বিৰোধত থাকিবৰ কাৰণে আমি বিনম্ৰ অনুৰোধ কৰিছোঁ। তেখেতসকলে যদি BTCৰ কাৰণে কাম কৰিবলৈ আহিছে আহক, কৰক, ভাল কৰক, জনসাধাৰণৰ কাৰণে ভাল মানে কথা চিন্তা কৰি ফালে কাম কৰক। অন্যথা কিন্তু আমি তেখেতসকলক আমি সুখীয়ানো দিছে। আজি এই যুৱ মঞ্চৰ মানে মজিয়াটো বিভিন্ন কথা বাৰ্তাবিলাকক আমি পৰ্যায়ে আলোচনা কৰিছোঁ। ধন্যবাদ। আজি আমাৰ ভেৰগাঁও জিলা যুৱ BPFৰ কাৰ্যকৰী সভা আছিলে। আজিৰ এই সভাত আমাৰ যথেষ্টখিনি আমি যুৱ BPFটোক কেনেকৈ আমি শক্তিশালী কৰিম, যুৱ BPFৰ উদ্দেশ্য লক্ষ্য কেনেকৈ আমি ৰাইজৰ মাজত লৈ যাব পাৰোঁ, এই গোটেই বিষয়খিনি আমি বিতংভাৱে আজি ইয়াতে আলোচনা কৰা হয়। আজিৰ এই সভাতে আমাৰ কাৰণে, দলৰ কাৰণে আমাৰ খুব ভাল এটা খবৰ আছে। আমাৰ বহুকেইজন অন্যান্য দলৰ সামাজিক সংগঠন কৰি অহা, ছাত্ৰ সংগঠন কৰি অহা BJP দলৰ পৰাও আমাৰ মাজত আজি ব্যক্তিয়ে আহি যোগদান কৰে। এইটো আমাৰ দলৰ কাৰণে আজি খুব এটা শুভ লক্ষণ বুলি আমি ভাবোঁ। কাৰণ এনেকুৱা সময়ত আমাৰ দলক তেওঁলোকে আদৰি লৈছে, আমাৰ দলৰ হৈ কাম কৰাৰ কাৰণে তেখেতসকল আগবাঢ়ি আহিছে। আৰু ইয়াতে গম পায় যে BPF দলৰ আজিৰ তাৰিখৰ যি নেকি মানে সাংগঠনিকভাৱে বা BPF দল হিচাপে আমাৰ BTC অঞ্চলত বা অসমত যে এটা শক্তিশালী এটা সাংগঠনিক ভেটি থকা যে ৰাজনৈতিক দল আছে, যদিও আমি একেবাৰে সৰু দল, তথাপি যে আমাৰ এই অঞ্চলত যে আমাৰ গণভিত্তি আছে এইটোৱে আজি প্ৰকাশ কৰিছে। কাৰণ BJPৰ ফালৰ পৰা BJPৰ BLO হৈ কাম কৰা ব্যক্তি আমাক আজি জইন কৰিছে। আৰচুৰ দৰে সংগঠনৰ যুৱ নেতা আহি আমাৰ মাজত আজি জইন কৰিছে। তাৰপিছত ex-NDFB আজি আমাৰ মাজত জইন কৰিছে। এইটো আমাৰ কাৰণে খুব শুভ লক্ষণ। আজি আমি যি বিষয় আলোচনা কৰিছোঁ মূলতে হ'ল আমাৰ BPF দলৰ যি নেকি ভাতৃ সংগঠন যুৱ BPF কেনেকৈ আমি শক্তিশালী কৰিম, মানে আমাৰ জিলা পৰ্যায়ত আৰু ব্লক পৰ্যায়ত আৰু প্ৰাইমাৰী পৰ্যায়ত, এই গোটেই বিষয়খিনিয়ে আজি আমি ইয়াতে খৰচীভাৱে আমি খৰচী মাৰি আমি আলোচনা কৰোঁ। এই সভাত আমাৰ BTCৰ প্ৰাক্তন উপাধ্যক্ষ ডাঙৰীয়া আমাৰ উপস্থিত আছে। আমাৰ যুৱ BPFৰ কাৰ্যকৰী সভাপতি ৰিঞ্জয় বড়ো ডাঙৰীয়া আদি আমাৰ মাজত আহি উপস্থিত হৈছিলে। আমাৰ BPF দলৰ অন্যতম সম্পাদক সাংগঠনিক সম্পাদক ৰতন ৰাভা ডাঙৰীয়া আমাৰ মাজত উপস্থিত থাকি তেওঁলোকে বহুমূলীয়া তেওঁলোকৰ যি পৰামৰ্শ আজি আমাৰ এই যুৱ BPFসকলক দি তেওঁলোকক কেনেকৈ আমি যুৱকসকলক উদ্বুদ্ধ কৰিছে আৰু যুৱকসকলে কাম কৰি যোৱাৰ কাৰণে এটা তেওঁলোকে প্ৰচাৰ কৰিছে। আৰু এই চেগতে আমি গোটেই অসমবাসী ৰাইজ, গোটেই BTCবাসী ৰাইজক, গোটেই BTCৰ যুৱ প্ৰজন্মক আমি আহ্বান জনাইছোঁ, তেওঁলোকো আহক, আমাৰ দলৰ হৈ কাম কৰক। এখন আমি এই অঞ্চলত সুন্দৰ BTC গঠন কৰাৰ কাৰণে আমাৰ লগতে তেওঁলোকেও সমভাগী হওক। এইখিনি আজিৰ সভাৰ জৰিয়তে আমি সকলোকে আহ্বান জনাইছোঁ।